আপোনালোকৰ খবৰ ভালনে বাৰু? মই আজি এটা ভিডিঅ' বনাবলৈ যাই আছোঁ। ভিডিঅ'টো হ'ল যে নদীত খৰা দি মাছ কেনেকৈ মাৰে, খৰা দি কেনেকৈ মাছ মাৰে সেইটোৱে দেখাম। আৰু আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব, কাৰণ দুটা এনেকুৱা মাছ উঠিছে, ইমান ডাঙৰ মাছ উঠিছে, আপোনালোকে চালে গম পাব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ দুৱাৰখন খুলি লওঁ। খুলি লোৱাৰ পিছত ইয়াতে ৰাস্তা পাম। ৰাস্তা পাই গ'লোঁ। এইখন মোৰ ৰুম। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখাই দিম খৰা কেনেকৈ মাৰে, আপোনালোকক দেখাই দিম। মই এতিয়া গৈ আছোঁ তোমাৰ নদীৰ কাষলৈ হা, আৰু মোৰ লগত আছে এটা মোৰ ভাতিজা। এতিয়া বজাৰত যাব, কিন্তু মই আপোনালোকক দেখাই দিম খৰা কেনেকৈ মাৰে। খৰা মানে নদীত মাছবোৰ মাৰিব লাগে যে, মাছবোৰ কেনেকৈ মাৰে আজি চাই দেখাই দিম আপোনালোকক। মই পাই গ'লোঁ নদীৰ ৰাস্তাৰ পৰা নামিলোঁ মই। এতিয়া মই যাই আছোঁ চিধা নদীৰ ফালে। চাওক এইটো নদীটো চাই আছেনে? এইখন নদী। যাই আছোঁ। এই আমি খৰাখন চালোঁ। এই খৰাখন, এইটো মাছ মৰা খৰা হয়। এইখন মাছ মৰা খৰা। এইখনে দেখাই দিম যে কেনেকৈ মাৰে হা। ফাইনেলি পাই গ'লোঁ খৰাখন। এই দেখি আছে এইখন খৰা হয়। সেইখন চাই আছেনে আপোনালোকে? নাও এখন বান্ধা আছে তাতে। এইটো নদী পাই গ'লোঁ আমি। এইটো এই চাৰিওফালে দুফালে এটা মানে আপোনাৰ দক্ষিণ ফাল আৰু এটা উত্তৰ ফালে যিটো কি দিয়া আছে, বান্ধ দি আছে জালেৰে। চাইছেনে? এটা বাঁহ, দুটা, তিনিটা, চাৰিটা, পাঁচটামান বাঁহ আছে। এই বাঁহবিলাক দি কিনি এটা মানে মাছৰ তোমাৰ মাছবোৰ ভিতৰত সোমাই আহি কিনি জালত পৰি যায়। আমি এইটোৱে দেখাম দৃশ্যটো, কেনেকুৱা খৰা আৰু মাছ কেনেকৈ মাৰে খৰা দি কিনি। এই ল'ৰাবোৰ গা ধুই আছে, চাই লওক। ল'ৰাবোৰ গা ধুই আছে। কিন্তু কথা হ'ল, মই ফাইনেলি আপোনালোকক দেখাই দিম যে মই কেনেকৈ খৰা মাৰে হা। মই নিজে মাৰিম, আপোনালোকক দেখাই দিম। চাই লওক, বহুত ল'ৰা আছে ইয়াতে গা চা ধুই কিনি গ'ল। ল'ৰাবোৰ গা ধুলে নদীত। মই এতিয়া নদীৰ কাষত আছোঁ। আপোনালোকে দৃশ্যখন দেখিবলৈ পাব, কিন্তু ভিডিঅ'টো অতি ভালকৈ বনাম। চাই লওঁ, মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰি আছোঁ। চাই লওঁ। ফাইনেলি এই ল'ৰাটো যে চাই আছে আপোনালোকে, সেই ল'ৰাটো মোৰ কাৰণে নাওখন লৈ আহি আছে। আৰু মই এতিয়া আপোনাৰ এই নাওখনত উঠাৰ পিছত মই একেবাৰে খৰাত যাম। দেখি আছে এই নাওখন আহি পালে। এতিয়া এইপিন্ধি আহি পালে। সেইখন মই মাছ মাৰিবলৈ গ'লে চেণ্ডেলযোৰ খুলিব লাগে ন, সেইকাৰণে চেণ্ডেলযোৰ খুলি থৈ দিলোঁ। এতিয়া মই যাম, নাৱত উঠি কিনি যাম। ফাইনেলি নাওখনত উঠিলোঁ। ৰ'ব আৰু এটামান ল'ৰাক উঠাই লওঁ। এইটো এটা সৰু ভাই। তাৰমানে চাইছে আমি নাৱততো উঠিছোঁ। এই ল'ৰাবোৰ গা ধুই আছে, চাই লওক। নদীত গা ধুই আছে ল'ৰাবোৰ। এই আগফালৰ পৰা গুচি যা। আমি ফাইনেলি পাই গ'লোঁ সেই খৰাখন চাইছেনে আপোনালোকে? এইখন নাও এখন বান্ধা আছে খৰাৰ ওচৰত অলপ আমি এতিয়া নাৱত উঠিছোঁ, কিন্তু নাৱৰ পৰা যাই আছোঁ। এতিয়া আপোনালোকক দেখাম যে খৰাটো ফাইনেলি এইখন হয় খৰা। এইখন নাও এখন বান্ধা আছে ইয়াতে। নাও এখন বান্ধা আছে আৰু জাল লগা আছে খৰাখনত।
আৰু এতিয়া যাই আছোঁ এই খৰা মৰা দেখাবলৈ। নদীত কেনেকৈ খৰা দি কিনি মাছ মাৰে আমি দেখাবলৈ যাই আছোঁ। কথা হ'লে এই দক্ষিণ ফাল আৰু উত্তৰ ফালে আমাৰ যিখিনি জাল লগা আছে সেইখিনি জালৰ পৰা মাছখিনি খুন্দা খাই পানী দি আহি কিনি মাছখিনি খুন্দা খোৱাৰ পিছত এই খৰাৰ জালখনত আহি পৰি যায়। এইখনে চাই আছে আপোনালোকে যে এইখন এই এটা ল'ৰা মাৰি আছে খৰাটো, সৰু ল'ৰা। কিন্তু তাৰ ওচৰত এখন নীলা কালাৰৰ সেইখন নীলা কালাৰৰ এখন কি আছে জাল লগা আছে। এই নীলা কালাৰৰ জালখিনি মাছখিনি তোমাৰ জালত পৰিলে খৰাৰ জালত পৰিলে মাছখিনি আমাৰ হেৰি পৰি যায়, তাতে পেলাই দিয়ে, মানে ৰাখি দিয়ে আৰু কি। তাতে ইয়াতে এখন নাও বন্ধা আছে, নাওখনতো দেখাই দিলোঁ। চাই লওক আপোনালোকে এই খৰাটোৰ জালখিনি এতিয়াতো পেলাই দিছে ল'ৰাটো, জালখিনি পেলাই দিছে, অলপ পিছত উঠাব। আমি তাৰ আগতে দৃশ্যখিনি দেখাই দিম আপোনালোকক, কেনেকৈ মাছ মাৰে আৰু কি হেৰি কামবোৰ কৰে আমি সকলোখিনি তথ্য ইয়াতে দি দিম আপোনালোকক। মই বহুত দিনৰ মূৰত আজি নাৱত উঠিছোঁ যে বহুত ভাল লাগি আছে, কাৰণ আমাৰ ঘৰৰ কাষতে নদী, বাট তথাপি মই নাৱত উঠা নাই, বেছি নুঠোৱে আকি আপোনালোকক দেখাই দিম। সেইখন হ'ল খৰাৰ জাল এইখন পেলাইছে। আমি যে ক'লোঁ দক্ষিণ ফালে আৰু উত্তৰ ফালে যিখনে জাল লগা আছে কেইটামান বাছ দি কিনি এই জালবোৰত আহি মাছবোৰ খুন্দা খোৱাৰ পিছত আমাৰ এইখন জালখন যে পেলাইছে হেৰি আপোনালোকে চাই আছে, ল'ৰাটো ওপৰত আছে, এই জালখনত আহি কিনি পৰি যায়। যেতিয়া পৰি যায় অলপমান 5 মিনিট পিছত জালখন উঠালে দেখা পাব যে মাছ উঠিছে ইয়াতে জালত। এই মাছখিনি আমাৰ এই নীলা কালাৰৰ জালখিনি যে ইয়াতে থৈ দিছে, এই তাতে কি কৰে ঢালি দিয়ে। এইটো জাল উঠাই আছে, আপোনালোকে চাই লওক জাল উঠি আছে, লাহে লাহে জাল উঠি আছে। এই ল'ৰাটো কি কৰিছে, হেৰি কৰিছে, এতিয়া ইপিনে ল উঠি আছে, টানি আছে ল'ৰাটো টানি আছে। এই ভালদৰে চাই লওক আপোনালোকে। ফাইনেলি কিন্তু দুয়োফালে জাল লগা আছে কিন্তু মই কিন্তু দুয়োফালৰ কথা কৈছোঁ। কিন্তু এতিয়া এইটো জালত মাছ উঠা নাই, কিন্তু বৰ্তমান অলপ মানে দুপৰীয়া সময়, সেইকাৰণে মাছ উঠা নাই। মই জাষ্ট ফৰ খালি ভিডিঅ'টো বনাৰ কাৰণে এনেকুৱা কৰি আছোঁ। গতিকে আৰু জাল পেলাই দিছে, চাই লওক আপোনালোকে। সৰু ল'ৰাটো মানুহৰ খৰা আৰু কি, সেইটো মানুহৰ সৰু ল'ৰা, কিন্তু মই নাজানো কাৰণে সিহঁতক উঠাই দিলোঁ ল'ৰাটো। এইটোৱে হ'ল সৰু ল'ৰা। চাই লওক আপোনালোকে, চাই লওক। চাৰিওফালে দেখাই আছোঁ সেইখন নাৱত ৰাতি থাকে আৰু ৰাতি মাছ মাৰে। সেই কাপোৰ চাপোৰ তাতে আছে, চাই লওক আপোনালোকে, কাপোৰ চাপোৰ আছে নাৱত। জাল এখন লগা আছে আৰু টোটেল কেইটামান বাঁহ লাগে আপোনালোকক কৈ দিম মই, বাঁহ কেইটা লাগে চাই লওক আপোনালোকে। এই ল'ৰাটোক চাই লওক। এইখন এই নীলা কালাৰৰ জালৰ কথা কৈছে যে, এইখন নীলা কালাৰৰ জাল। আৰু আমাৰ মেইন হেৰি জাল লগা আছে দুটা, মানে বড় বাঁহ বুলি কয় আমাৰ, এই বড় বাঁহত দুটাত লগা আছে জাল। আমি দেখাই দিম আপোনালোকক যে যি দুটা মানে হেৰি তোমাৰ বাঁহ পৰিছে তাতে জাল লগা আছে। আৰু এইখিনি আমাৰ এটা মূৰত থাকে তিনিটা বাঁহ চাই লওক, তিনিটা বাঁহ দিছে ইয়াতে। আৰু এইটোতো মেইন বাঁহ বুলি ক'ব পাৰি আমি, এইটো মেইন বাঁহ জাল লগাখিনি। আৰু আমাৰ এই জাল যিটো সৰু ল'ৰা উঠাই আছে যোনটো জাল জানে আপোনালোকে, কিন্তু এইটো মেইন বাঁহ বুলি এইটোও ক'ব পাৰি, কাৰণ এইটোৰ লগত সংযুক্ত কৰা আছে সকলোখিনি। তাৰ ওপৰেদি এটা আহিছে, এইটো ওপৰেদি এটা আহিছে, এইটো ওপৰেদি এটা আহিছে, আৰু তিনিওফালে আহিছে। এইটো জালখন উঠাইছে, আকৌ উঠাইছে ল'ৰাটো, জাল উঠাইছে। এতিয়া মাছ পৰিছে, আপোনালোকে দেখিছেনে? অলপ এই চাই লওক আপোনালোকে, মাছ উঠিছে ন, আপোনালোকে চাই লওক। এইখন নীলা কালাৰত তাই ল'ৰাটো কি কৰি দিলে, এই মাছখিনি থৈ দিলে তাতে থৈ দিলে, ফাইনেলি তাতে থৈ দিলে। আৰু বহুত জালত লাগি আছে দেই মাছ।
মজা লাগিছে কাৰণ আজি আপোনালোকক এটা মানে আমাৰ গ্ৰামৰ কাষত থকা নদীত হেৰি তোমাৰ কি কৰা আছে খৰা এটা আছে এই খৰাটো ভাল তথ্য মানে সকলোখিনি তথ্য আমি দি দিলোঁ হা সকলোখিনি তথ্যই দি দিলোঁ আপোনালোকক বহুত ভাল লাগিল আৰু ময়ো বহু দিনৰ মূৰত নাৱত উঠিছোঁ আজি বাৰে বাৰে ল'ৰাটোক দেখাই আছোঁ কিন্তু দেই মই তাৰ নিচিনাকৈ নোৱাৰোঁ যিহেতু এইটো ল'ৰা যেনেকৈ মাছ মাৰি আছে সেইকাৰণে মই তেনেকৈ নোৱাৰিমে সেইকাৰণে তাকে উঠাই দিছোঁ মই চাই লওক আপোনালোকে ল'ৰাটোক ইমান সৰু ল'ৰাই কিন্তু তাই বহুত মাছ মাৰে দেই এতিয়া দেখাই দিলোঁ নদীটো চাৰিওফালে দেখাই দিম চাই লওক এইখন নদীত আমাৰ কি দিছিলে বানা মাছ মৰা বানা দিছে চাৰিওফালে মাছৰ ঘিৰত থকা যিখিনি মাছ আছে সেইখিনি মাছ আমাৰ কি কোণা দি দিছে বানা দি কিনি এই কোণাখিনিত আহি পৰি যায় আমি আৰু এটা ফালে দেখাই দিব বিচাৰিছোঁ যে আমাৰ হেৰি এইটো যে কৈছোঁ যে জাল থাকে কিনে জালখিনিত আহি খুন্দা খোৱাৰ পিছত মাছখিনি আহি জালত পৰি যায় এইখিনি জালৰ পৰা আমাৰ হেৰি কৰে মাছখিনি লৈ লয় এইখিনি দেখাই দিলোঁ আপোনালোকে এইটো লাষ্ট খেও দিব ল'ৰাটো উঠালে তাই বলক আমি ভালদৰে চাই লওঁ ল'ৰাটো জাল উঠি আছে এই গিলাচ কাপ উঠছে এতিয়া অলপ দুটামান উঠছে চাই লওক আপোনালোকে টপ কৰি যায় দিলোঁ দে দুটা মাছ উঠিছে আমি ভিডিঅ' বনাৰ কাৰণে আজি দুটা মাছ উঠিছে ইয়াতে বহুত ডাঙৰ মাছ উঠিছে ইছ বহুত ভাল লাগিছে দেই মাছ দুটা উঠাৰ বাবে তো আমি এতিয়া ভিডিঅ'টো মানে হেৰি কৰিম আমি গুচি যাম চাই লওক আমি গুচি যাই আছোঁ আমি এতিয়া উভতি যাই আছোঁ সাবস্ক্রাইব করিব